হাই গাইজ, আহক আজি এই ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। ইয়াত আপোনালোকে দেখিবলৈ পাব এজনী ছোৱালী 10 মিনিট ধৰি কেঁকুৰাই কামুৰি থকাৰ পাছত তাইৰ কি গতি হৈছে। এই এনেধৰণে তাইক কমেও 10 মিনিট ধৰি কামুৰি ধৰিছে। তাক আমি কেনেধৰণে উদ্ধাৰ কৰিলোঁ সেইখিনি আপোনালোকে অনুভৱ কৰক। ধন্যবাদ। হাই গাইজ, যোৱা বছৰৰ দৰে এইবাৰো আজি কেঁকুৰা চিকাৰৰ কাৰণে আমি ওলাই আহিছোঁ ঘৰৰ পৰা কিছু আঁতৰত। পৰৱৰ্তী সময়ত কেঁকুৰা কেনেদৰে ধৰোঁ আপোনালোকক দেখাই যাম। অনুভৱ কৰি শেষলৈকে চাই ৰাখিব। বিশেষ সূত্ৰৰ পম খেদি এয়া আমি কেঁকুৰা চিকাৰৰ সেই বিশেষ স্থানত